এইবিলাক কৰি থাকিব লাগে তোমাক এইফালে হাই কৈ দিয়া হাই দিদি ৰিবুক ৰাতিপুৱা গা ধোৱাৰ আগত সদায় তেল মালিচ দিলোঁ তাৰপিছত তাৰ গাটো গৰম পানী অলপ মোহাৰি দিওঁ কাৰণ এতিয়া ঠাণ্ডা বহুত পৰিছে সেনেকৈ থৈ দিওঁ এয়া হৈছে মোৰ একদম কলেজ ফ্ৰেণ্ড হয় 5 বছৰ একেলগে পঢ়া মঞ্জুলা আৰু এয়া মঞ্জুলা লগৰ মায়া বা মাহীয়ে তোমালে কিবা কিবি ঢেৰ আনিলে কি আনিলে কোন মাহী মঞ্জুলা মডলা নহয় মঞ্জুলা মাহী থেংক ইউ কৈ দিয়া তুমি অথনি নকলা যে মঞ্জুলা মাহী থেংক ইউ বন্ধুসকল কি খবৰ আপোনালোকৰ সকলো ভালে আছে মই চয়নিকা আপোনালোকক মোৰ চেনেল চয়নিকাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এয়া মই পায়স আগতে ককা আইতাৰ মুখত হেনো সৰস্বতী পূজা বোলে মাঘ মাহ সোমাই শুক্লা পক্ষৰ পঞ্চম দিনা আয়োজন কৰা হয় আমি সেই বুলি ঘৰতে সৰস্বতী আই চাই ধূপ চাকি জ্বলালে মই পায়স অলপ বনালোঁ মাহ প্ৰসাদ অলপ আগবঢ়ালোঁ সিমানতে আৰু তেনেকৈ একো কৰা নাই বিশেষ ভাইটি ফালে চাইছে কোৱা তাই এনেকেই ভাইকক খেলায় কবিতা গাব গান গাব যিমানখিনি ফুটা নুফুটাকৈ এনেকৈ খেলাই থাকে আৰু সিও মনে মনে চাই থাকে তাইক পূজা বুলি ক'লে আগৰ দিনৰ কথাবিলাক মনত পৰে লগৰ মোৰ কেইজনীমান আছিলে তৃষ্ণা মণিকা মধুমিতা মাম্পী এনেকৈ আছিলে আৰু লগৰ সিহঁতৰ লগত যাওঁ পূজা খাবলৈ তাৰপিছত ওচৰতে ষ্টুডিঅ' এটা থাকে স্কুলখনৰ ওচৰতে আছে তাৰপিছত তাত লিপষ্টিক এটা থৈ দিয়ে সেইটো লগাওঁ পূৰা ৰঙাকৈ লগাওঁ ফটো মাৰোঁ আমি আৰু ফটো মাৰোঁ তাৰপিছত এতিয়াও আছে ফটোবিলাক যোনবিলাকত মানে আপোনাৰ লিপষ্টিকটো মানে ফটোখনত ইমানেই কাৰাকৈ ওলায় ৰঙাকৈ ওলায় এতিয়াও মানে মনত পৰে আৰু সেই শৈশৱৰ দিনৰ কথাবিলাক এটা মিঠা স্মৃতি হৈ মানে আছে এতিয়াও সঁচাকৈ লগৰখিনিক মিছ কৰোঁ দেই বহুত মিছ কৰোঁ আৰু ইমান উৎপতীয়া আছিলোঁ স্কুলৰ টাইমত আৰু মোৰ লগৰ দুজনীমান আহিছিলে মানে মই অকণমান জাষ্ট ভিডিঅ' কৰিলোঁ বেছিকৈ নকৰিলোঁ কাৰণ আৰু আলহী বহি আছিলে বাহিৰত আপোনালোকক আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ শাহুমা আৰু শহুৰ দেউতা সিদিনা বজাৰ ওলাই গৈছিলে তাৰপিছত মোলৈ এটা গিফ্ট আনিলে গিফ্টটো কি গিফ্ট মই দেখুৱাই আছোঁ এইটো ভাল লাগিছেনে যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰিব কেনেকুৱা লাগিছে আজি পিন্ধি গ'লোঁ অৱশ্যে